আমাৰ দলীয় সতীৰ্থবৃন্দ অসম গণ পৰিষদ দল ৩৫ নং মুদৈবৰীৰ সমূহ কাৰ্যকৰ্তা বুথ পৰ্যায়ৰ আমাৰ সভাপতি প্ৰমুখ্যে সমষ্টি সমিতিৰ বিষয়ববীয়া আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সন্মানীয় সাংবাদিক বন্ধুসকল আজি আমাৰ এটা কাৰ্যসূচী আছে বুথলৈ যাওঁ আহক এই বুথলৈ যাওঁ আহক আজি আমাৰ অসম গণ পৰিষদৰ আজি এই সাংগঠনিক তৎপৰতা আৰম্ভণীয়া তৎপৰতাৰ প্ৰথম খুঁটি প্ৰথম আৰম্ভণি বুথলৈ যাওঁ আহক আমি প্ৰায় সমষ্টি সমিতি জিলা সমিতিৰ মানসন্মানীয় নেতৃবৃন্দৰ তৎপৰতাত প্ৰায় ৯০টা বুথ কৰিছোঁ এই বুথৰ সাংগঠনিক তৎপৰতা হিচাপে আমি আজি বুথ পৰ্যায়ত আমি পৰ্যালোচনা দলীয় পৰ্যালোচনাৰ কাৰণে আমি আগবাঢ়িছোঁ এই যাত্ৰা আমাৰ বুথলৈ যাওঁ আহক বহু দলৰ কিছুমান মতো আছে যে বুথ সকলোৰে মজবুত আমাৰ এইটো নহয় অসম গণ পৰিষদৰ মতো হ'ল আমাৰ বুথ সকলৰ কাৰণে মূল আমাৰ বুথ আমাৰ মূল আৰু আমাৰ গাঁও সভাবিলাকত আমি আজি সাংগঠনিক তৎপৰতা আমি ৰাখিম আৰু অনাগত দিনত এই আশা লৈয়ে আমি আগন্তুক ৩৫ নম্বৰ নিৰ্বাচনৰ যিটো বিটিআৰ নিৰ্বাচন এই নিৰ্বাচনত আমি আগবাঢ়ি গৈ থাকিম সঁচাকৈয়ে এইটো ব্যতিক্ৰম বুলিয়েই কৈছোঁ কাৰণ আমি যোৱাকালি আমি সিদ্ধান্ত ল'লোঁ আমি শব্দটো প্ৰয়োগ কৰিলোঁ বুথলৈ যাওঁ আহক আৰু বুথলৈ যাওঁ আহক বুলি কোৱাৰ লগে লগে যে আমি কোনখিনি ব্যক্তি আমি যাম বা আমাৰ কেনেকুৱা ধৰণৰ ব্যক্তি আমাৰ লগত থাকিব ইয়াত আমাৰ কোনো হাইকমাণ্ড নাই আমাৰ প্ৰাৰ্থীগৰাকী থাকিব আৰু মোৰ লগত মই জিলা সমিতিৰ সভাপতি বা মোৰ সতীৰ্থ বন্ধুসকল থাকিব আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়া থাকিব আপোনাৰ পৰিষদীয় সমষ্টিৰ বিষয়ববীয়া থাকিব আৰু লগতে আমাৰ আঞ্চলিক আৰু বুথ কমিটিৰ কিছু বিষয়ববীয়াৰে আমি এই যাত্ৰা আৰু এই যাত্ৰাটো এনেকুৱা ধৰণৰ ইতিমধ্যে আমাৰ প্ৰাৰ্থীগৰাকীয়ে কথাটো উল্লেখ কৰিছে আমি তাতে গৈ তাত আমাৰ বিশেষকৈ প্ৰায় ১১টা বুথত আমি আজি বাৰ্তালাপ কৰিম আৰু আমি আমাৰ যিবিলাক নিৰ্বাচনী সংক্ৰান্তীয় কথা বতৰা আমি গোটেইখিনি তাত আলোকপাত কৰিম আৰু এই আলোকপাত কৰোঁতে আমাৰ কেন্দ্ৰীয়ভাৱে কোনো নেতৃত্ব নাই যদিও আমাৰ দুখন জিলা দৰং আৰু ওদালগুৰি জিলা তাৰে দৰং আৰু ওদালগুৰি জিলাৰ বিশেষকৈ দৰং জিলাৰ সভাপতি সম্পাদক থাকিব কমলেশ্বৰ বৰুৱা আৰু স্বৰাজ ডেকা আৰু বিশেষভাৱে আমাৰ তেনেকুৱা আমি কেন্দ্ৰীয় নেতৃত্ব আমি মতা নাই কাৰণ কিয় যুঁজ এখন আমি ভাবিছোঁ এখন যুঁজ দিবলৈ গৈছোঁ আমাৰ এই সেনাপতি এইখিনি আৰু তাৰ লগত আমাৰ ৰাইজ আছে জনসাধাৰণ আছে আমি যথেষ্ট উৎফুল্লিত আৰু আজিৰ তাৰিখত আমি নিৰ্বাচন খেলিব পৰাকৈ আমাৰ যিটো সাংগঠনিক ভেটি আমি মানে কটকটীয়া কৰিছোঁ